পুৰণি এটা কথা আপোনাক লগ পোৱাৰ দিনা হয়তো বৰষুণ জাকেও উশাহ সলাবলৈ পাহৰে ভাল পোৱাৰ সুবাস ঢালি চুই যাব খোজে অবুজ কলিজা মাত্ৰ আপুনিহে উচপিচাই থাকে হাত ঘড়ীটোলৈ চাই ইমান খৰখেদানে আপোনাৰ নে আপুনি ভাবে বৰষুণ জাক এৰিলে ছোৱালীজনী গুচি যাব আৰু আপোনাৰ বহু কথা কোৱাই নহ'ব এৰা সেইটোও এটা প্ৰবেবিলিটি আৰু পচিবিলিটিৰ জটিল অংক কাকাৰ দোকানৰ একাপ গৰম চাহৰ আমেজ আৰু আবেলিৰ এজাক বৰষুণে বন্দী কৰি ৰখা দুটি উৰণীয়া পক্ষী যেন নীৰৱে কথা পাতে বৰষুণৰ সতে বৰষুণ জাক নেওচি কলীয়া মেঘবোৰৰ সিপাৰে লগ হোৱাৰ দুৰ্বাৰ বাসনাবোৰ যদিও হৃদয়ত আজি উঠলি উঠিছে তথাপি যে থমকি ৰ'বলৈ বাধ্য মই তিতি যোৱা পাখীয়ে নমাই আনিব পৰা বিধ্বস্ততাক ৰোধ কৰিবৰ বাবে আজি যে মই সম্পূৰ্ণ অসমৰ্থ মোবাইলৰ স্ক্ৰীণত ডায়েল বুটামটোলৈ অপেক্ষা কৰি কৰি আজি 10টা সংখ্যাই উৰে ৰাতি বিনাব অপ্ৰাপ্তিৰ গীত নাহিবলগীয়া ফোন কল এটা আহি জোকাৰি যোৱা হ'লে দৈনন্দিনৰ ব্যস্ততা হয়তো আকৌ এবাৰ জুখি চালোহেঁতেন আপোনাৰ পৰা মোলৈ সাজি লোৱা আলিবাট দূৰত্ব সিদ্ধান্ত আজিয়েই শেষ কাইলৈৰ পৰা আৰু নিবিনাও সোঁৱৰণিৰ দুৱাৰত টুকুৰিয়াই হয়তো যিদিনা আপুনি জুমি চাব ধূলিয়ৰি বাটটোৰে গৈ থাকিম উভতি নোচোৱাকৈ বহুদিনৰ পৰাই তোমালৈ এখন চিঠি লিখিম বুলি সদায় থমকি ৰওঁ বুকুৰ ভিতৰত আলোড়িত হৈ উঠা অশান্ত ঢৌবোৰ যেন আকৌ শান্ত হৈ আহে কলমৰ নিপটোত আহি ওলমি ৰয় বসন্তৰ আধা লেখা কবিতাবোৰ নিতাল নিশাৰ সুৰৰ ৰাগিনী ভংগ কৰি পাৰ হৈ যোৱা দূৰণিবতীয়া ট্ৰেইনখনত উঠি এদিন তুমিও হয়তো গুচি যাবা এন্ধাৰ পোহৰৰ এই দুকমুকালিৰ সিপাৰে কোনো সূৰুজৰ সন্ধান বিচাৰি মই জানো বালিচৰত এৰি যোৱা খোজৰ চাপবোৰ পলকতে উটুৱাই নিব সেই বিশাল ঢৌবোৰে তথাপি হেঁপাহৰ নাওখনিত তৰি লৈছো আশাৰ এখনি পাল কিজানি তোমাৰো আছে এটি সাগৰমুখী মন